উৎপল শিৱমৰ কথাৰে ৰাজকুমাৰৰ পাথেৰে বাইপাছৰ বেকাৰ দেৱদাস। বাইপাছৰ কাষৰ চাচাজীৰ হোটেলত প্ৰতি গধূলি চানাচুৰৰ মৰমৰণি আৰু চিচাৰ গিলাচবোৰে থুমকা নাচে। বেকাৰ বেকাৰ চাল্লা ট্ৰেজিক হিৰো আমিবোৰ। মই দেৱদাস, সি মুৰ্জাটো আৰু আবে ঐ উৎ চাল্লা দগাবাজ, দুটকাৰ মাল খাই লাং খাই পৰি থাকা এই বোলে পিকাছো। আবে মস্ত হাঁহি উঠে বে। সি মাত্ৰ নাৰীৰ দেহৰ ছবি আঁকে, পৰ্টেইট তৈলচিত্ৰ, একা বেকা স্কেচ। আমাৰ হাতৰ টুকুৰা টুকুৰ ভাগ্য ৰেখাৰ দৰে। আবে নাৰী দেখিলে বহুত কবি হয়, বহুত শিল্পী হয়, আৰু ইয়াৰ দৰে চালা মাতালবোৰ হয় চিত্ৰকৰ। নগ্ন চিন্তাত মগ্ন, সপোন বাস্তৱ সব ভগ্ন। ধুৰ চালা আমাৰ জন্ম লগ্ন। Okay. Let me introduce myself. মই দেউতাৰ নাম লৈ চিনাকি দিলে ইগো জাগে। 6 ফুট ওখ, দস্তৰ মতে সফল ডেকা মই। তথাপি চিনাকি দিবলৈ পিতাই নামটো কবই লাগে। মোৰ নাম কলে চিনি নাপায়। কোনে বেকাৰ ল'ৰাৰ খবৰ ৰাখে? যোৱাবেলি খুৰাৰ ৰাগীত ঘোষ খোৱা নেতাটোক মাৰপিট কৰোঁতে লাজতে পিতায়ে তেওঁৰ পুতেক বুলি কবলৈ মানা কৰিছে। চাল্লা বাপ নোহোৱা বেটা কি কয়? জহৰা? না আইজনী বদনাম হ'ব মিছাই। বৰ ভাল মোৰ আই। প্ৰেমত পৰি বিয়ে ফেইল কৰোঁতে যেনে আছিল আইৰ সৌম্য মূৰ্তি, এতিয়া জহন নামৰ দৰবাজাত খুটখুটাই থাকোঁতেও আয়ে মোলৈ ঢাকি থয় গৰম ভাতখিনি। বৰ ভাল মোৰ আই। এছাইনমেণ্ট, গ্ৰুপ ডিছকাশ্যন, ফিল্ড ৰিপৰ্ট আৰু টেবুলৰ ওপৰত দম মদগৰ্বী কিতাপ, চন্দ প্ৰকাশন, বুক ট্ৰাষ্ট, কেম্ব্ৰিজ, অক্সফৰ্ড। দূৰ চাল্লা, পাগল কৰি দিব এই চিষ্টেমে। জাপানৰ অৰ্থনীতিৰ শিক্ষা দিয়ে, য'ত দুটকাৰ চাউলৰ কুপন, য'ত চৰকাৰী আৱাসৰ মুখত মানুহবোৰ পৰমুখাপেক্ষী হৈ বহি থাকে। ঘৰৰ খেতিডৰা বেছি দি চাল্লা কি হেৰিটো হ'ব? খাও পিও মজ কৰো, চৰকাৰে সুলভ মূল্যৰ চাউলটো দিবই। কাষ্ট ৰিজাৰ্ভেশ্যনৰ যুদ্ধত আমিবোৰ উফৰি পৰো। প্ৰেম কৰিবলৈও মাল লাগে, মাল। চাকৰিয়াল ল'ৰাৰ কলিজাবোৰ হেনো সোণৰ। উবুৰি খাই পৰে 7 বছৰ ভাল পোৱা বেকাৰ প্ৰেমিকৰ জবৰদস্ত প্ৰেমিকাজনী। লাক্সাৰিয়াছ লাইফৰ লোভত বেকাৰটোক চাল্লা লাট সোধায়। চাচাজীৰ দোকানৰ ভঙা বেঞ্চত বহি থাকোঁতেই আমাৰ জীৱনৰ বালিঘড়ীৰ বালিবোৰ চাল্লা চুচৰি পৰি কবৰ বনে সপোনৰ। মাওচেং তুং ফিডেল কাষ্ট্ৰো হৈ কেতিয়াবা লণ্ড ভণ্ড কৰি দিবৰ মন যায় এই একঘেয়ামী শাসন যন্ত্ৰক। যোৰা পাতি কলেজীয়া প্ৰেমিক যুগল যাওঁ নাযাওঁকৈ গৈ থাকে। আবে এই ল'ৰাটোলৈ বৰকৈ পুতৌ জন্মে। কেৰিয়াৰ বনোৱাৰ দিনত চাল্লা প্ৰেমিক সাজিছ। ষ্ট্ৰেইট চুলিৰ সুবাসত মাৰৰ আচলৰ গুণ পাহৰিছ। আবে তোৰ বাবেও ৰাখি থম চাচাজীৰ দোকানৰ বেঞ্চৰে চুক। ডাক্তৰ ইঞ্জিনিয়াৰে যেতিয়া তোৰ পৰশীক থপিয়াই নিব, আহি যাবি তইও আমাৰ লগত শাৰী পুৰাবলৈ। নাম এটা দি ল'ম তোকো, দান্তে বা মজনু। আমাৰ লগত সুৰাত চুমুক দিবি, পাবলৈ তোৰ এই ট্ৰেজেডিৰ পৰা অৱকাশ। আবে চাই ল আমাক। কেৰিয়াৰ পাহৰি মস্তি কৰাৰ বাবে আমি আজি চাল্লা বাইপাছৰ একোটা বেকাৰ দেৱদাস।